Hello guys, welcome back. মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো আৰু আজি যেহেতু ৰ'দটো পুৰা দিছে মানে 3 দিন হৈ গ'ল পুৰা ৰ'দ দিছে আগতে বৰষুণ দি একদম বতৰটো মানে পুৰা গেলাই দিছে সো আজি এনেকুৱা গৰম দিনত কি খাব লাগে আপোনালোকে কওকচোন ভাবিছো মানে আজি যেহেতু ইমান গৰম দিছে আৰু পুৰা ৰ'দ দিছে তো ভাবিছো আজি নেমু টেঙাৰ জুতি লওঁ ভোট জলকীয়াৰ লগত তো আপোনালোককো দেখাম বুলি ভাবিছো সকলো আৰু আপোনালোকেও চাই থাকিব আৰু যদি ভাল লাগে এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিব তো বলক আজি ভিডিঅ'টি আৰম্ভ কৰো তো গাইস আমি এফালে জেগা বিচাৰি আহি আছো বেলেগত খাম পুৰা ধুনিয়াকে বহি লৈ খাম বুলি ভাবিছো আৰু আমাৰ এফালে আহি আছে একদম ৰাহুল কটাই লৈ আজি টেঙা পুৰা খাম আৰু টেঙা খাম আজি টেঙা এফালে ভোট জলকীয়া এফালে পানী আছে পুৰা টেঙা খাম আজি চাই থাকক আপোনালোকে তো বলক চাই থাকক পুৰা মানে আপোনালোকৰ জিভা পানী পৰি যাব আহি ইয়াত পাই গ'লোহি এই গছজোপাৰ ওচৰত গছজোপা চাওঁতে আমি খাম নহ'লে পুৰা ৰ'দ এফালে দেখিছে তো গাইজ মই য'ত আছোঁ কাকপথাৰ ডিৰাগ ৰংপুৰীয়া আৰু এতিয়া পথাৰৰ মাজত আছোঁ আৰু এফালে যদি আপোনালোকে চাই একদম অৰুণাচল পাহাৰখন সুন্দৰকৈ দেখা পোৱা যায় কি ধুনীয়া এটা দৃশ্য চাওক গাইজ আমাৰ এফালে টেঙা কি আইটেম আছে কৈ দিয়াচোন কৈ দিয়া মান ধনিয়া মছন্দৰী নৰসিং আদা আৰু এফালে নহৰু আদা ভোট জলকীয়া এইকেইটা চাওক পুৰা ডাঙৰ ন ৰাহুল বিৰাট ডাঙৰ এইকেইটা পুৰা খাবি না আজি এই পুৰা খাম টেঙাত হেৰি আহিছে নাই তো টেঙা চাই লওক কেইটা আছে 1 2 3 4 5 6 7 8টা এতিয়া আমি এইখিনি মছলাখিনি পুৰা মানে ধুনীয়াকৈ এই গিলাছটোত পুৰা খুন্দিম হয় নাই হয় এই খুন্দিব লাগিব এখন চব খুন্দিব তাৰপিছত এইখিনি ধুনীয়াকৈ কাটি পৰিয়ে কাটিব তাৰপিছত ধুনীয়াকৈ খাম আৰু খুন্দাটো মই কওঁ নেকি অঁ ইয়ে খুন্দিব চাই থাকক ভিডিঅ'টো শেষলৈকে আমি এতিয়া খুন্দিম এতিয়া খাম এতিয়া তাৰ পৰা আপোনালোকে চাব এনজয় কৰিব খাব মন গ'লে আহি যাব ইয়ালৈ কাৰোবাক খাব মন গ'লে মানে সব ভাল লাগে গোটেইখিনি কেনে মানে হিন্দী কাটিবি আৰু অলপ অলপ হাঁহি কাটা আকৌ বেটা ইমানকৈ খাই আছ যে গুৰিদাত নাই একদম আগদাতে চুবাই আছে একেবাৰে কেনে লাগিছে খাই হা টেষ্টি সেইফালে কৈ দিয়া আকৌ চেষ্টা কি বুলি কয় জিম নেকি নে কি কয় খা নেখাওঁ দেই ইচ্ছতা খাবলৈ ভাল পেলু চেলু মৰি যায় খোৱা হিন্দো চেনেলটো লাইক কৰি দিব কমেন্টছ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব এফালে চাওক চেনেলটো সাবস্ক্ৰাইব কৰিব চেনেলটো
হেণ্ডেলটো চাই থাকিব আজি আমাৰ ভিডিঅ' নাম হেণ্ডেলটো চাই থাকিব এফালে চোৱা চেনেলটো হেণ্ডেলটো লাইক কৰিবলৈ লাগিব ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু সদায় সদায় ভিডিঅ'টো চাই থাকিব আৰু সদায় সদায় ভিডিঅ'টো চাই আৰু থাকিব লাইক समझ रहे हो समझ रहे हो ना A few moments later. এই আমাৰ টেঙা হৈ গ'ল খাবহে লাগে আৰু খাই দিওঁ অলপ খাই দিয়া কেনেকুৱা কোৱা আকৌ তো গাইজ এইখন কটাৰীত আমি পাত কাটিব লাগিব পাতত খোৱা মজাটোৱে বেলেগ হয় নাই কথাটো বেলেগ তো পাতত খাম ইয়াৰ মইতো ঢুকি নাপাওঁ ৰাহুলে কাটিব এইজোপা কলজোপা তো গাইজ আমাৰ চব ৰেডি হৈ গ'ল একদম খাবলৈহে লাগে আৰু তুমি খালাই নি টেষ্টি লৈ আছো দেই একেবাৰে খাওঁ লাগি আছে আৰু বেটি লোকৰ পানী পৰিহে আছে আৰু দেই খাবহে লাগে আৰু এতিয়া মোৰ কি খাবলৈ কি খাবলৈ খাবলৈ ভাল লাগিব বুলি লাগিছে আৰু বেয়া লাগিব মানে আৰু তোমাৰ অনুভৱ কৈ দিয়া মজা তো গাইজ খাই লওঁ তাক টেষ্টি একদম মজা পুৰা খা দেই একদম মানে নকবা আৰু একদম বঢ়িয়া লাগছে নকবা আৰু দেই খাবহে লাগে আৰু তুমি খোৱা আকৌ ভাল লাগিছে পুৰা দিছোঁ আৰু বুজিছে নাই পোৱা নাই অলপ আমি গাঁৱলীয়া ল'ৰা জলকীয়া নুপুৰে মোক যে তামাম পুইছে আৰু দেই নকবা এনেকুৱা পুইছে জিভা নিমখ গবা তো গাইজ খাই বৈ ৰেডি চব ৰেডি হৈ গ'ল পুৰা হেৰা খালোঁ আৰু তো এতিয়া আমাৰ ৰাহুলে এটা ডান্স দেখাব এইজন এখন নাচি দিয়া 1 2 3 চেংকৈ লাগিলে বুকুতে তো গাইজ আজি ভিডিঅ'টো ইমানেই যদি ভাল লাগিলে লাইক কৰিব কমেণ্টছ কৰিব কিন্তু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু আমাৰ চেনেল দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ